হেল্ল' এভৰিৱান, আজি আকৌ এখন নতুন ঠাইত ফুৰিবলৈ আহিছোঁ। আপোনালোকক দেখুৱাই আছোঁ ক'ত আহিছোঁ। এখন নতুন পাৰ্কত আহিছোঁ, আমিনগাঁও। পাৰ্কখনৰ নাম হৈছে শৰাইঘাট লেক। এতিয়া ভিতৰলৈ গৈ আছোঁ আমি, চাওঁ আৰু কেনেকুৱা লাগে ভিতৰত গৈ। ইয়াতে লাইনত থিয় হৈ টিকট ল'লোঁ, এতিয়া ভিতৰত গৈ আছোঁ। ভিতৰত আৰু কি আছে চাই আছোঁ। সেয়া ল'ৰাই আইচক্ৰীম খোৱাত ব্যস্ত, ছোৱালীয়ে আইচক্ৰীম খোৱাত ব্যস্ত। মোৰ কাৰণে নানিলেই সিহঁতে। এতিয়া চাই লওঁ বাৰু। তুমি আইচক্ৰীম খাবা? বাবু নিব গৈছে এইটো বেলেগ চোৱা যাৰ বেছি ৱেইট থাকে। এইটো খেলা ইয়াতে ফাৰ্ষ্ট দেখিছোঁ। এতিয়া ফটো তুলিব গৈ আছোঁ। ফটো তোলা প্লেচ চাই আছোঁ, কোনফালে ভাল হয়। ইয়াত পুখুৰী আছে। সেইটো ষ্টেডিয়াম বনাইছে যা, ক্ৰিকেট ষ্টেডিয়াম। আমি চাব আহিম দিয়া। ক্ৰিকেট ষ্টেডিয়াম বনাই আছে ইয়াতে। আজিয়ে ফাৰ্ষ্ট শুনিলোঁ মই। ইয়াতে ব'টিং কৰিব পাৰি, পুখুৰী আছে, ফটো মাৰি আছে। তুমি আহিছা না লগত? আমি আকৌ ইফালে যাই আছো। ব'লাচোন বাবু, কি আছে চাই আহোঁ। তোমাৰ কেনেকুৱা লাগিছে আহি কোৱা? ভাল লাগিছে? নাও নহয়, ব'ট। অলপ ডাঙৰবিলাকে যাব সৰু সৰু ঘৰ আছে ইয়াতে বহিব পাৰি। পাৰ্কখনত আহি বহুত ভাল লাগিছে। সকলো আহিব। আমিনগাঁৱত হয়। বৰষুণ দিয়াৰ বাবে আমি ঘৰত গুচি আহিলোঁ। বহুত ডাঙৰকৈ দিছে, আমি গুচি গ'লোঁ।